আজি বইল ফিছ বনাম দেই গাইজ। তাৰ বাবে বিলাহী, জলকীয়া, নহৰু পুৰি লৈছোঁ। আদা পিচ বাৰু পুৰা নাই। আৰু লগতে লৈছোঁ 2 পিচ ৰৌ মাছ, এটা পিঁয়াজ কুটি লৈছোঁ, লগতে এটা আলু চকলিয়াই লৈছোঁ। এতিয়া পুৰি লোৱা বিলাহী, নহৰু, জলকীয়া আৰু আদাখিনি খুন্দি ল'ম। এতিয়া ভিডিঅ'ত দেখুৱাৰ দৰে শুকান কেৰাহীখনত কম জুইত মাছ 2 পিচ ইলুটি শিলুটিকৈ লাহে লাহে সেকি ল'ম। তেতিয়া মাছৰ কেঁচা গোন্ধটো নোহোৱা হৈ যায়। এইবাৰ একেখন কেৰাহীতে পিঁয়াজখিনি অকণমান ভাজি ল'ম শুকানে, আৰু তাত দি দিম খুন্দি লোৱা মছলাখিনি। আৰু এই গোটেইখিনি একেলগতে অকণমান সময় ভাজিম, কম জুইতে ভাজিম। আৰু তাৰপিছত তাত দিম আলুখিনি, আৰু আলুখিনিও একেদৰে 1 মিনিটমান সময় শুকানে ভাজি তাত গৰম পানী দি দিম। পানীখিনি অকণমান বেছিকৈ দিছোঁ কাৰণ আলুখিনিও সিজিব লাগিব, লগতে মাছ 2 পিচো। মাছ দিয়াৰ পিছত আঞ্জাখন বেছি লৰাব নালাগে কাৰণ মাছ 2 পিচ ভাঙি যাব, যিহেতু মাছ 2 পিচ ফ্ৰাই কৰা হোৱা নাই। আৰু এতিয়া ইয়াতে দি দিম জোখমতে নিমখ আৰু অকণমান জিৰা গুড়ি। ঢাকোন মাৰি আঞ্জাখন 10 মিনিটমান হাই ফ্লেমত উতলিবলৈ দিম। 10 মিনিটৰ পিছত ঢাকোন গুচাই ইয়াৰ পৰা কেইপিচমান আলু উলিয়াই আলুখিনি ভাঙি মিহি কৰি আকৌ আঞ্জাখনত দি দিম। এনেকুৱা কৰিলে আঞ্জাখন ধুনীয়া ডাঠ হ'ব আৰু খাবলৈও সোৱাদ হ'ব। এনেকৈ অকণমান সময় উতলাৰ পিছত তাত দি দিম আমি যোগাৰ কৰি থোৱা লাই শাকখিনি আৰু লগতে মান ধনিয়া, আৰু ইয়াৰ লগতে দি দিম অকণমান জালুকৰ গুড়ি। এইটো অপশ্যনেল হয়, আপোনালোকে ভাল পালে দিব পাৰে। আৰু এনেকৈ অকণমান সময় উতলাৰ পিছত আমাৰ বইল ফিছ ৰেডি হৈ গ'ল। এইখনে হৈছে আজিৰ দুপৰীয়াৰ ভাতৰ থালি। ইয়াতে আছে কলাখাৰ আৰু মাছৰ পেটুৰ লগত ভজা ভাত, লগতে আছে অমিতা ভাজি আৰু বইল মাছ আৰু ঔটেঙাৰ সৈতে মাছ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আজিলৈ ইমান।